মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকলৈ লৈ আনিছোঁ তোমালোকৰ নৱমমান শ্ৰেণীৰ পোহৰৰ বাটেৰে আগবঢ়া গাঁওখনৰ প্ৰশ্নোত্তৰসমূহ। প্ৰথম প্ৰশ্নটো হৈছে, ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল? উত্তৰ: উদয়পুৰৰ পৰা 7 কিলোমিটাৰ আঁতৰত অৱস্থিত পিপলান্তি গাঁৱত ৰাজপুত বীৰ মহাৰাণা প্ৰতাপৰ জন্ম হৈছিল। খ. পিপলান্তি গাঁওখন ক'ত অৱস্থিত? উত্তৰ: ৰাজস্থানৰ ৰাজধানী জয়পুৰৰ পৰা 350 কিলোমিটাৰ আঁতৰত পিপলান্তি গাঁওখন অৱস্থিত। গ. কিহৰ বাবে পিপলান্তি গাঁওখনে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান পাইছিল? উত্তৰ: মাৰ্বল পাথৰৰ বাবে। ঘ নম্বৰ: পৃথিৱীত কোনখন দেশৰ পাঠ্যক্ৰমত পিপলান্তি গাঁৱৰ সফলতাৰ কাহিনী অন্তৰ্ভুক্ত হৈছে? উত্তৰ: ডেনমাৰ্কৰ প্ৰাথমিক শিক্ষাৰ পাঠ্যক্ৰমত। ঙ নম্বৰ: টি ছিষ্টাৰ নামৰ চিনেমাখন কোনে নিৰ্মাণ কৰিছিল? উত্তৰ হৈছে: টি ছিষ্টাৰ নামৰ চিনেমাখন আৰ্জেণ্টিনাৰ এটি দলে নিৰ্মাণ কৰিছিল। প্ৰথম ছ. কিৰণনিধি কোন আছিল? উত্তৰ: কিৰণনিধি শ্যাম সুন্দৰ পালিৱালৰ কন্যা আছিল। দ্বিতীয় ছ. ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে? উত্তৰ: ৰাখী বন্ধনৰ দিনা পিপলান্তি গাঁৱৰ ছোৱালী আৰু মহিলাসকলে গছক ৰাখী পিন্ধায়। কিৰণনিধি যোজনাৰ আঁৰৰ মানুহজন কোন? কিৰণনিধি যোজনাৰ আঁৰৰ মানুহজন হৈছে শ্যাম সুন্দৰ পালিৱাল। ঝ নম্বৰ: কোনো এজন মানুহৰ মৃত্যুত পিপলান্তি গাঁৱৰ মানুহে কি কৰে? প্ৰতিজন মৃত মানুহৰ বিপৰীতে পিপলান্তি গাঁৱত 11 জোপাকৈ গছপুলি ৰুৱে। ২ নম্বৰ: পিপলান্তি গাঁৱৰ পৰিৱেশ কিয় দূষিত হৈছিল? উত্তৰ: মাৰ্বল পাথৰৰ বাবে গিনিছ ৱৰ্ল্ড ৰেকৰ্ডছত স্থান লাভ কৰা পিপলান্তি গাঁৱত ডাঙৰ ডাঙৰ ব্যৱসায়ীসকলে বৃহৎ মাৰ্বল পাথৰৰ খনি আৰম্ভ কৰে। এই খনিবোৰত দিনে নিশাই কাম চলাৰ ফলত পিপলান্তি গাঁৱৰ পৰিৱেশ দূষিত হৈছিল। নম্বৰ 3: শ্যাম সুন্দৰ পালিৱাল কোন? পিপলান্তি গাঁওখন পৃথিৱী বিখ্যাত হোৱাত তেওঁৰ অৱদান সম্পৰ্কে চমুকৈ লিখা। উত্তৰ: শ্যাম সুন্দৰ পালিৱাল পিপলান্তি গাঁৱৰ এজন বাসিন্দা আছিল। পিছলৈ তেওঁ গাঁওখনৰ মুখিয়ালৰ দায়িত্ব পালন কৰিছিল। মাত্ৰ 6 বছৰ বয়সতে মাতৃক হেৰুওৱা শ্যাম সুন্দৰ পালিৱালে জীৱন সংগ্ৰামৰ বাবে গাঁও এৰি যাবলগীয়া হৈছিল। পিছত তেওঁ গাঁৱলৈ ঘূৰি আহি গাঁওখনত বৃহৎ মাৰ্বলৰ খনিবোৰে সৃষ্টি কৰা প্ৰতিকূল পৰিৱেশ উন্নতি কৰাৰ চেষ্টা কৰিবলৈ ধৰিলে। তেওঁ 2005 চনত গাঁৱৰ মুখিয়ালৰ দায়িত্ব লোৱাৰ পিছতে গাঁওখনত খনন কাৰ্য চলোৱা খনিবোৰ বন্ধ কৰিবলৈ চৰকাৰক বাধ্য কৰোৱালে। তাৰ পিছত তেওঁ মৃত কন্যা সন্তান কিৰণৰ স্মৃতিত কিৰণনিধি যোজনা আঁচনিৰ প্ৰৱৰ্তন কৰিলে। এই আঁচনিৰ অধীনত প্ৰতি গৰাকী কন্যা সন্তানৰ বিপৰীতে 111 জোপা গছপুলি ৰোৱা নিয়ম গাঁওখনত প্ৰৱৰ্তন হ'ল। ইয়াৰোপৰি গাঁওখনৰ উন্নয়নৰ বাবে গছ ৰোপণ আৰু প্ৰতিপালন, পানী সংৰক্ষণ, স্ত্ৰী শিক্ষা বাধ্যতামূলককৰণ, কন্যা ভ্ৰূণ হত্যা নিষিদ্ধকৰণ আদি কঠোৰভাৱে গাঁওখনত বলৱৎ হ'ল। গাঁওখনে পালন কৰা নিয়মবোৰে অতি কম সময়ৰ ভিতৰতে ভাৰত তথা পৃথিৱীৰ ভিতৰতে বিয়পি পৰে। পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰ্যটকৰো ই আকৰ্ষণীয় থলী হৈ পৰিল। এনেদৰেই পিপলান্তি গাঁওখন এখন আদৰ্শ গাঁওৰূপে পৰিচিত হৈ পৰে। ৪ নম্বৰ: কিৰণনিধি যোজনা কি? এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কি বিশেষ 4টা দায়িত্ব পালন কৰিব লাগে? উত্তৰ হৈছে: পিপলান্তি গাঁৱত জন্ম হোৱা প্ৰতিজনী কন্যা সন্তানৰ নামত গাঁওবাসীয়ে 111টা গছপুলি ৰোপণ কৰিব লাগে। এই কাম কিৰণনিধি যোজনাৰ অধীনত কৰা হয়। এই যোজনাৰ অধীনত পিপলান্তি গাঁৱৰ মানুহে কৰিব লগা দায়িত্ব 4টা হ'ল: ক নম্বৰ: কন্যা সন্তানক ল'ৰাৰ দৰে প্ৰতিপালন কৰা। খ নম্বৰ: পানী সংৰক্ষণ কৰা। গ নম্বৰ: গছ-গছনি ৰুই প্ৰতিপালন কৰা। ঘ নম্বৰ: খেতি-বাতি কৰি নিজৰ প্ৰয়োজন পূৰণ কৰা।